দোস্ত ওয়েলকাম টু মাই চ্যানেল ব্লগ। তো আজি মানে কালি আমি গাঁৱত আহিছিলোঁ, তো আজি আমি বৰা বব যাম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দোস্ত বহুত ৰ'দ দি আছে, চাব পাৰে আপোনালোকে। কালিতো দোস্ত অলপ ৰ'দ নাছিলে, এইখিনিও ৰ'দ নাছিল। আজি চক নাই কি ফিনফিনা ৰ'দ দিছে। আপোনালোকে চাব পাৰে আমি বৰা ববকে চলাইছোঁ। এইখিনি হেৰালে আৰু নাপাওঁ, বহুত কষ্ট কৰি পাইছোঁ। আপোনালোকে চাব পাৰে আমি বৰা আনিব যাইছোঁ, মানে আমাৰ বৰা নাই কাৰণে আমি বেলেগৰ এটা বৰা আনিম। কি ধুনীয়া গাঁৱৰ ৰাস্তা, এনেকুৱা ৰাস্তা আমাৰ চহৰত নাপায়। কি সুন্দৰ পৰিৱেশ, মন্দিৰ আৰু শিৱ মন্দিৰ। তো দোস্ত কি ধুনীয়া পৰিৱেশ। এইটা আমার এইটা আইছে চাব পাৰে। তো দোস্ত মই ৰাস্তাত খেলি খেলি যাইছোঁ, আপোনালোকে চাব পাৰে। এয়া চাওক কি দুষ্ট কৰি আছোঁ। তো দোস্ত এতিয়া চাওক মই পানীত জঁপিয়াই আছোঁ। তো দোস্ত এতিয়া আমি বৰশী বাম। তো দোস্ত এয়া মই বৰশী বৈ আছোঁ। চাইড হৈ আছোঁ কাৰণ মই এটাও মাছ নাপালোঁ। গোটেইকেইটা এইডালে খেলাই দিছোঁ। এটা পালোঁ, এইডালে গাছ মাখানত লগাই দিছোঁ। তো দোস্ত এয়া মই ৰাস্তাত হাল্লা কৰি কৰি যাই আছিলোঁ। তো দোস্ত ভিডিঅ'টো ইয়াতে সামৰণি মাৰো। ভাল লাগিছে লাইক কৰিব।